নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি নৱম শ্ৰেণীৰ ষষ্ঠ অধ্যায় ৰেখা আৰু কোণ নামৰ পাঠটিৰ অনুশীলনী 6.1 আৰম্ভ কৰিবলৈ লৈছোঁ। আগৰ এটা ভিডিঅ'ত মই ৰেখা আৰু কোণৰ ডেফিনেশ্যনসমূহ আগবঢ়াইছোঁ। যদি তোমালোকে চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা। আজি আমি অনুশীলনী 6.1ৰ 1 নম্বৰটোত চিত্ৰত AB আৰু CD ৰেখাই O বিন্দুত কটাকটি কৰিছে। যদি এংগুল AOC প্লাছ এংগুল BOE ইকুৱেল 70 ডিগ্ৰী আৰু এংগুল BOD ইকুৱেল 40 ডিগ্ৰী তেন্তে এংগুল BOE আৰু প্ৰত্যাৱৰ্তী এংগুল COE নিৰ্ণয় কৰা। চিত্ৰটোত AB আৰু CD ৰেখাই পৰস্পৰ O বিন্দুত ছেদ কৰিছে আৰু AB ৰেখাৰ ওপৰত OE এডাল ৰশ্মি আপতিত হৈছে। আমি প্ৰথম লিখি ল'ম, দিয়া আছে এংগুল AOC প্লাছ এংগুল BOE ইকুৱেল 70 ডিগ্ৰী আৰু দিয়া আছে এংগুল BOD ইকুৱেল 40 ডিগ্ৰী। গতিকে আমি AB এডাল সৰল ৰেখা বুলি ধৰি ল'ম। AB সৰল ৰেখাৰ পৰা AB সৰল ৰেখাত আমি কি হয়, এডাল সৰল ৰেখাত 180 ডিগ্ৰী থাকে। গতিকে ইয়াত তিনিটা কোণ আছে, এংগুল AOC, এংগুল COE আৰু এংগুল BOE। গতিকে তিনিটা কোণৰ যোগফল কি হ'ব, 180 ডিগ্ৰী হ'ব। আমি এফালৰ পৰা লিখি গৈছোঁ এংগুল AOC প্লাছ এংগুল COE প্লাছ এংগুল BOE ইকুৱেল 180 ডিগ্ৰী। গতিকে আমি দুটা কোণৰ মান পাইছোঁ, এংগুল AOC আৰু এংগুল BOE মানটো 70 ডিগ্ৰী পাইছোঁ। ইয়াত AOC আৰু BOE আছে, গতিকে আমি ইয়াত বহাই দিছোঁ 70 ডিগ্ৰী। থাকি যাব কি এংগুল COE ইকুৱেল 180 ডিগ্ৰী। গতিকে আমি COEটো ৰাখি দিম। COE 70টো যদি আমি 180ৰ পিছফালে দিওঁ তেতিয়া কি হ'ব, মাইনাছ হ'ব। আৰু 180ৰ পৰা যদি 70 ডিগ্ৰী মাইনাছ হয় তেতিয়া কি থাকিব, 110 ডিগ্ৰী থাকিব। এংগুল COEৰ মানটো পালোঁগৈ আমি 110 ডিগ্ৰী। প্ৰশ্নত বিচাৰিছে যে BOE উলিয়াব লাগে, BOE। গতিকে আমি এইবাৰ আমি CD এডাল সৰল ৰেখা বুলি ধৰি ল'ম। CDডাল যদি সৰল ৰেখা বুলি ধৰোঁ, CD সৰল ৰেখাৰ পৰা CDডাল যদি আমি সৰল ৰেখা বুলি ধৰোঁ তেতিয়া কি হ'ব, ইয়াতো তিনিটা কোণ আছে, এংগুল COE আছে, এংগুল BOE আছে আৰু এংগুল BOD আছে। তিনিটা কোণৰ যোগফল কি হ'ব, 180 ডিগ্ৰী হ'ব। আমি একাধিক্ৰমে লিখি গৈছোঁ এংগুল COE প্লাছ এংগুল BOE প্লাছ এংগুল BOD ইকুৱেল 180 ডিগ্ৰী। এতিয়া আমি চাম এংগুল COEৰ মান পাইছোঁ, এংগুল COE কিমান পালোঁ, 110। আৰু এংগুল BOE উলিয়াব লাগে। গতিকে আমি BODৰ মানটো দিয়া আছে, BODৰ মানটো কিমান দিয়া আছে, 40 দিয়া আছে। গতিকে BODৰ মানটো 40 দিয়া আছে, গতিকে আমি ইয়াত বহাই দিম এংগুল BOE প্লাছ 40 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। এতিয়া যদি আমি দুইটা প্লাছ কৰি দিওঁ তেতিয়া কিমান পাম, 150 ডিগ্ৰী পাম, প্লাছ এংগুল BOE ইকুৱেল 180 ডিগ্ৰী। আমি এতিয়া এংগুল BOEটো ৰাখিম, BOE ইকুৱেল কি হ'ব, 180 ডিগ্ৰী মাইনাছ 150 ডিগ্ৰী। 180ৰ পৰা 150 গ'লে থাকিব আমাৰ 30 ডিগ্ৰী। এংগুল BOEটো আমি পাই গ'লোঁ 30 ডিগ্ৰী। এতিয়া কৈছে যে প্ৰত্যাৱৰ্তী COE উলিওৱা। প্ৰশ্নটোত কৈছে যে প্ৰত্যাৱৰ্তী COE। আমি প্ৰত্যাৱৰ্তী কোণটো আমি ডেফিনেশ্যনত আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ যে যি কোণৰ মান 360 ডিগ্ৰীতকৈ সৰু আৰু 180 ডিগ্ৰীতকৈ ডাঙৰ তেনে কোণক প্ৰত্যাৱৰ্তী কোণ বুলি কোৱা হয়। গতিকে আমি COEৰ প্ৰত্যাৱৰ্তী কোণটো যদি উলিয়াওঁ, COE কোণটোক আমি বাদ দিলে বাকী কোণকেইটাই হ'ব। আমি এতেকে লিখিম প্ৰত্যাৱৰ্তী COE, প্ৰত্যাৱৰ্তী এংগুল COE ইকুৱেল আমি কি কৰিম, 360 ডিগ্ৰীৰ পৰা যিটো আমি এংগুল COE পাইছোঁ সেই এংগুল COEটো আমি মাইনাছ কৰি দিলে হ'ব। এংগুল COE আমি কিমান পাইছোঁ, 110 পাইছোঁ। গতিকে 360 ডিগ্ৰী মাইনাছ 110 আমি যদি মাইনাছ কৰি দিওঁ তেতিয়া কিমান পাম, 250 ডিগ্ৰী পাম। 250 ডিগ্ৰী হ'ব। আমি কিমান পাম, 2
50 ডিগ্ৰী পাম প্ৰত্যাৱৰ্তী COE এটাকে আমি পাই গলো দুইটা এটাকে এংগল BOE ইকুৱেল কিমান পালো 30 ডিগ্ৰী পালো আৰু প্ৰত্যাৱৰ্তী এংগল COE ইকুৱেল কিমান পালো 250 ডিগ্ৰী পালো এই দুটাই এবাৰ আমি 2 নম্বৰ প্ৰশ্নটো কৰিবলৈ লৈছো চিত্ৰত XY আৰু MN ৰেখাই O বিন্দুত কটাকটি কৰিছে যদি এংগল POY ইকুৱেল 90 ডিগ্ৰী আৰু A:B ইকুৱেল 2:3 তেন্তে C নিৰ্ণয় কৰা ইয়াত আমাক চিত্ৰটো দিয়া আছে XY এডাল সৰল ৰেখা দিয়া আছে আৰু এংগল POY ইকুৱেল 90 ডিগ্ৰী দিয়া আছে আৰু A আৰু B দুটা কোণৰ অনুপাত দিয়া আছে C কোণটো উলিয়াব লাগে আমি লিখিম দিয়া আছে এংগল POY ইকুৱেল 90 ডিগ্ৰী এটাকে কি হ'ব এই XY যেহেতু এডাল সৰল ৰেখা আছিল গতিকে POY কোণটো যদি 90 ডিগ্ৰী হয় POX টো কি হ'ব 90 ডিগ্ৰী হ'ব কাৰণ দুইটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব আৰু A:B ইকুৱেল কি দিয়া আছে 2:3 দিয়া আছে ধৰা হ'ল A ইকুৱেল 2x আৰু B ইকুৱেল 3x এটাকে আমি লিখিম এংগল POX ইকুৱেল আমি 90 ডিগ্ৰী লিখিম কাৰণ লিখিম XY এডাল সৰল ৰেখা XY এডাল সৰল ৰেখা গতিকে POY মানটো 90 ডিগ্ৰী দিয়া আছে গতিকে POX টো কি হ'ব 90 ডিগ্ৰী হ'ব আমি ইয়াত দুটা কোণ আছে এটা আছে এংগল A আছে আৰু এটা এংগল B আছে দুইটাৰ যোগফল কিমান হ'ব 90 ডিগ্ৰী হ'ব আমি মান দুটা বহাইছো এংগল A এৰ মানটো আমি কি পাইছো 2x পাইছো আৰু এংগল B এৰ মানটো 3x পাইছো ইকুৱেল কি হ'ব 90 ডিগ্ৰী হ'ব আৰু আমি দুইটা যদি যোগ কৰি দিও তেতিয়া কি হ'ব 5x ইকুৱেল কিমান হ'ব 90 হ'ব x ইকুৱেল 90/5 হ'ব আমি 5 এ যদি আমি 90 ক যদি ডিভাইড কৰো 5 এ যদি 90 ক ডিভাইড কৰো তেতিয়া কি পাম গতিকে আমি x ৰ মানটো কিমান পালো 18 ডিগ্ৰী পালো x ৰ মানটো আমি 18 ডিগ্ৰী পালো এটাকে আমি লিখি দিম a ইকুৱেল 2x আছিল 2 * 18 ইকুৱেল কিমান হ'ব 36 হ'ব আৰু b মানটো আমি 3 * x আছিল 3 * 18 ইকুৱেল কিমান পাম 54 ডিগ্ৰী পাম এবাৰ বিচাৰিছে আমাক C কোণটো নিৰ্ণয় কৰা বুলি কৈছে C কোণটো নিৰ্ণয়ৰ কাৰণে MN সৰলৰেখাত আমি কি কৰিব লাগিব B আৰু C কোণটো যোগ কৰি B কোণটোৰ মানটো বিয়োগ কৰিব লাগিব গতিকে আমি লিখিম MON সৰলৰেখাৰ পৰা MON সৰলৰেখাৰ পৰা আমি দুটা কোণ পাম এংগল MOX পাম প্লাস এংগল NOX দুইটা কোণৰ যোগফল কি পাম 180 ডিগ্ৰী পাম এডাল সৰলৰেখাত 180 ডিগ্ৰী থাকে গতিকে আমি MOX টোত আমি এংগল B টো বহাই দিছো আৰু NOX ত আমি এংগল C ইকুৱেল 180 ডিগ্ৰী আৰু এংগল B কোণটোৰ মানটো আমি 54 ডিগ্ৰী পাইছিলো গতিকে বহাই দিছো ইকুৱেল 180 ডিগ্ৰী আমি যদি এংগল C টো ৰাখো তেতিয়া কি হ'ব 180 ডিগ্ৰী মাইনাস 54 ডিগ্ৰী আমি যদি 180 ডিগ্ৰীৰ পৰা 54 ডিগ্ৰী মাইনাস কৰো তেতিয়া 10 - 4 = 6 আৰু 7 - 5 = 2 আৰু 1 থাকি যাব 126 ডিগ্ৰী এংগল C টোৰ মান পালো আমি 126 ডিগ্ৰী এটাকে আমি লিখিম নিৰ্ণয় এংগল C ইকুৱেল 126 ডিগ্ৰী এনে ধৰণে এবাৰ আমি 3 নম্বৰটো কৰিবলৈ লৈছো চিত্ৰত এংগল PQR ইকুৱেল এংগল PRQ তেন্তে প্ৰমাণ কৰা যে এংগল PQS ইকুৱেল এংগল PRT আমাক চিত্ৰটো দিয়া আছে যে এংগল PQR এই Q কোণটোৰ লগত আৰু এংগল PRQ এই R কোণটো সমান বুলি দিয়া আছে আমি লিখি লম দিয়া আছে এংগল PQR is equal angle PRQ আমি যেহেতু ST এডাল সৰলৰেখা দেখিছো সৰলৰেখাডালৰ ওপৰত এই PQ ৰশ্মিডাল আপতিত হৈছে গতিকে ইয়াত দুটা কোণ আছে এংগল PQS আৰু এংগল PQR এই দুইটা কোণৰ যোগফল কি হ'ব 180 ডিগ্ৰী হ'ব আমি লিখিম
angle S QP plus angle PQR equal 180 degree সমীকৰণ নম্বৰ 1 দিম 2 নম্বৰতে আমি লিখিম angle PRT plus angle PRQ equal 180 degree সমীকৰণ নম্বৰ আমি 2 দিছো সমীকৰণ 1 আৰু 2 পৰা সমীকৰণ 1 আৰু 2 পৰা আমি কি পাম সমীকৰণ দুটাৰ সোঁপক্ষ দুটা সমান 180 ডিগ্ৰী গতিকে বাওঁ পক্ষ দুটা সমান হ'ব SQR টো আমি PQS বুলিও লিখিব পাৰো প্লাস angle PQR is equal angle PRT plus angle PRQ এটো আমি PQS বুলি লিখিছো angle PQS এতিয়া আমি কি পাইছিলো দিয়া আছিল যে PQR ৰ লগত PRQ টো সমান গতিকে আমি দুইটা ক্যান্সেল কৰিছো angle PQR আৰু এফালে angle PRQ দুইটা ক্যান্সেল কৰিছো তেতিয়া থাকি যাব কি angle PQS is equal angle PRT এটো আসলে এবাৰ আমি 4 নম্বৰ প্ৰশ্নটো কৰিবলৈ লৈছো চিত্ৰত যদি x + y = w + z তেন্তে প্ৰমাণ কৰা যে AOB এডাল ৰেখা চিত্ৰটো আমাক দিয়া আছে AOB এডাল ৰেখা বুলি প্ৰমাণ কৰিব লাগে ইয়াত OC আৰু OD দুডাল ৰশ্মি আপতিত হৈ আছে ইয়াত চাৰিটা কোণ উৎপন্ন হৈছে x y z আৰু w আমি যদি চাও এই চাৰিটা কোণৰ যোগফলটো আমি 360 ডিগ্ৰী পাম এডাল সৰলৰেখাৰ যিকোনো এটা সাইডত উপৰ ফালে আমি কি হয় 180 ডিগ্ৰী কোণ উৎপন্ন হয় 180 ডিগ্ৰী ঠিক একেদৰে তলৰ ফালেও কি হয় 180 ডিগ্ৰী কোণ উৎপন্ন হয় আৰু দুইটা কোণ যদি আমি যোগ কৰি দিও তেতিয়া 360 ডিগ্ৰী পাম আমি ইয়াত লিখি লৈছো দিয়া আছে x + y = w + z এতেকে আমি যদি চাৰিটা কোণ এফালৰ পৰা যোগ কৰি যাও angle x plus angle y plus angle z plus angle w equal কি হ'ব আমি 360 ডিগ্ৰী পাম 360 ডিগ্ৰী পাম এতিয়া আমি কি কৰিম এই xy লগত যেহেতু w plus z আমি সমান পাইছো গতিকে আমি angle x plus angle y a z plus w জায়গাত আমি কি বহাই দিম angle x plus angle y টো বহাই দিম equal 360 ডিগ্ৰী এতিয়া আমি যেহেতু angle x দুটা পাইছো আৰু angle y দুটা পাইছো গতিকে আমি দুই এটা কমন লৈ angle x plus angle y বুলি লিখিব পাৰো কাৰণ x ও দুটা আছে y ও দুটা আছে equal কি হ'ব 360 ডিগ্ৰী যদি আমি angle x plus angle y টো ৰাখো তেতিয়া এফালে দুইটো আহি 360 ডিগ্ৰী যদি হৰণ কৰে তেতিয়া আমি কিমান পাম 180 ডিগ্ৰী পাম angle x plus angle y টো আৰু চিত্ৰটো দেখিলো যে এই x কোণটো আৰু y কোণটো কি আছে AB ৰেখাডালৰ ওপৰ ফালে আছে আৰু দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়া আমি এই ৰেখাডালক এডাল সৰল ৰেখা বুলি ক'ব পাৰিম এতেকে আমি কি বুলি ক'ম AOB এডাল সৰল ৰেখা বা ৰেখা এডাল ৰেখা এইটো আসলে প্ৰমাণটো এবাৰ আমি 5 নম্বৰ প্ৰশ্নটো কৰিবলৈ লৈছো চিত্ৰত PQR এডাল ৰেখা OR ৰশ্মি PQ ৰেখাৰ ওপৰত লম্ব OP আৰু OR ৰশ্মিৰ মাজত থকা আন এডাল ৰশ্মি হ'ল OS প্ৰমাণ কৰা যে angle ROS = half of angle QOS minus angle POS POQ এডাল সৰলৰেখা আৰু সৰলৰেখাডালৰ ওপৰত আমি OR এডাল লম্ব আঁকিলো ইয়াত 90 ডিগ্ৰী কোণ হৈছে আৰু অন্য এটা ৰশ্মি আমি OS এডাল আঁকি ললো আমি লিখিলম দিয়া আছে OR perpendicular PQ
এটাকে কি হ'ব এংগুল আৰ অ' কিউ ইকুৱেল কি হ'ব 90 ডিগ্ৰী হ'ব এই আৰ অ' কিউ কোনটো কিমান পাম 90 ডিগ্ৰী পাম আৰু আমাক দিয়া আছে পি অ' কিউ এডাল ৰেখা বুলি দিয়া আছে আমি লিখিম পি অ' কিউ এডাল ৰেখা পি অ' কিউ এডাল সৰল ৰেখা দিয়া আছে গতিকে এডাল সৰল ৰেখাত কি হয় তিনিটা কোণৰ যোগফল কি হ'ব 180 ডিগ্ৰী হ'ব আমি এফালৰ পৰা লিখি যাম এংগুল পি অ' এছ প্লাছ এংগুল আৰ অ' এছ প্লাছ এংগুল আৰ অ' কিউ ইকুৱেল কি পাম আমি 180 ডিগ্ৰী পাম আমি এংগুল পি অ' এছ প্লাছ এংগুল আৰ অ' এছ প্লাছ এংগুল আৰ অ' কিউৰ মানটো আমি যিহেতু 90 ডিগ্ৰী পাইছোঁ গতিকে ইয়াত আমি বহাই দিম 90 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী আমি এংগুল পি অ' এছ প্লাছ এংগুল আৰ অ' এছ লিখিম এইটো আমি কি কৰিম 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী 90 ডিগ্ৰীটো যদি আমি পিছলৈ লৈ যাওঁ তেতিয়া কি হ'ব মাইনাছ চিন হ'ব আৰু এংগুল পি অ' এছ প্লাছ এংগুল আৰ অ' এছ ইকুৱেল কিমান পাম 90 ডিগ্ৰী পাম এতিয়া আমি ইয়াত এংগুল আৰ অ' এছটো ৰাখিম এংগুল আৰ অ' এছ ইকুৱেল 90 ডিগ্ৰী মাইনাছ আমি এফালে পি অ' এছ কৰিম আমি পি অ' এছটো যদি পিছফালে লৈ যাওঁ মাইনাছ পি অ' এছ হ'ব ইকুৱেল আমি সমীকৰণ নাম্বাৰ এটা দি থৈছোঁ সমীকৰণ নাম্বাৰ 1 তাৰপিছত আমি চাম যে এংগুল কিউ অ' এছ এই কিউ অ' এছ এংগুলটো দুটা এংগুল সোমাই আছে আৰ অ' এছ সোমাই আছে আৰু আৰ অ' কিউ সোমাই আছে আমি এতিয়া এই দুটা কোণ লিখিম আমি এংগুল আৰ অ' এছ প্লাছ এংগুল আৰ অ' কিউ ইকুৱেল আমি কি পাম এংগুল কিউ অ' এছ এই কিউ অ' এছ কোণটোত কি হৈছে দুটা কোণ সোমাই আছে গতিকে আমি ইয়াত এংগুল আৰ অ' এছ আৰ অ' কিউৰ মানটো আমি 90 ডিগ্ৰী পাইছোঁ গতিকে আমি ইয়াত 90 ডিগ্ৰীটো বহাই দিম ইকুৱেল এংগুল কিউ অ' এছ ইয়াত আমি এংগুল আৰ অ' এছটো ৰাখিছোঁ এইফালে আমি 90টো যদি পঠাই দিওঁ এংগুল কিউ অ' এছ মাইনাছ 90 ডিগ্ৰী 90 ডিগ্ৰী আমাৰ পিছফালে আহিলে কি হ'ব মাইনাছ হ'ব আমি সমীকৰণ নাম্বাৰ 2 এতিয়া আমি কি কৰিম সমীকৰণ 1 প্লাছ 2 কৰিম সমীকৰণ 1 আৰু 2 লগত কি কৰি দিম যোগ কৰি দিম তেতিয়া আমি কি পাম এফালে আৰ অ' এছ দুটা আছে গতিকে আমি 2 এংগুল আৰ অ' এছ পাম ঠিক এইফালে আমি যোগ কৰি দিছোঁ এংগুল কিউ অ' এছ মাইনাছ 90 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী মাইনাছ এংগুল পি অ' এছ আমি সোঁপক্ষ দুটা যোগ কৰি দিওঁ দেখিলোঁ যে মাইনাছ 90 আৰু প্লাছ 90 আছে গতিকে দুইটা কেঞ্চেল হৈ যাব এইফালে থাকিব আমাৰ 2 এংগুল আৰ অ' এছ ইকুৱেল এংগুল কিউ অ' এছ মাইনাছ এংগুল পি অ' এছ দেখিছোঁ যে ইয়াত দুইটো পূৰণ হৈ আছে গতিকে আমি যদি ইফালে পঠাই দিওঁ ইফালে থাকিব আৰ অ' এছ ইফালে গৈ পেলাই কিউ অ' এছ মাইনাছ পি অ' এছক হৰণ কৰিবগৈ গতিকে আমি হাফ অফ এংগুল কিউ অ' এছ মাইনাছ এংগুল পি অ' এছ যিহেতু প্ৰমাণটোত এনেদৰে দিয়া আছে গতিকে আমি হাফ অফ এংগুল কিউ অ' এছ মাইনাছ পি অ' এছ লিখি দিছোঁ এনেদৰে কৰা হয় 6 নম্বৰ প্ৰশ্নটোত দিয়া আছে এংগুল এক্স ৱাই জেড ইকুৱেল 64 ডিগ্ৰী আৰু এক্স ৱাইক পি বিন্দুলৈ বঢ়াই দিয়া হৈছে এই তথ্যৰ সহায়ত চিত্ৰ অংকন কৰা যদি ৱাই কিউ ৰশ্মিয়ে এংগুল জেড ৱাই পিক সমদ্বিখণ্ডিত কৰে তেন্তে এংগুল এক্স ৱাই কিউ আৰু প্ৰত্যাৱৰ্তী কিউ ৱাই পি নিৰ্ণয় কৰা আমি চিত্ৰটো প্ৰশ্নটো দিয়া নাই আমি প্ৰশ্নটোৰ পৰাই প্ৰশ্নটো পঢ়ি চিত্ৰটো আঁকিব লাগিব প্ৰথমতে এক্স ৱাই বাহু এডাল আঁকিব লাগিব চিত্ৰটো আমি এনেধৰণে আঁকি ল'লোঁ এইডাল এডাল এক্স ৱাই ৰশ্মি এই ৰশ্মিডালক আমি পি বিন্দুলৈ বঢ়াই দিলোঁ অৰ্থাৎ পি ৱাই এক্স এডাল সৰল ৰেখা হ'ল আৰু এংগুল জেড ৱাই পি ইকুৱেল 64 ডিগ্ৰী দিয়া আছে আৰু এংগুল পি ৱাই জেড এই এংগুলটোক এই ৱাই কিউৱে কি কৰিছে সমানে দুটা ভাগত ভাগ কৰিছে সমদ্বিখণ্ডিত কৰিছে বুলি কৈছে গতিকে এই কোণ দুটা কি হ'ব সমান হ'ব এতিয়া আমি লিখিম দিয়া আছে এংগুল এক্স ৱাই জেড ইকুৱেল 64 ডিগ্ৰী এংগুল এক্স ৱাই জেড ইকুৱেল 64 ডিগ্ৰী আমি লিখিম
PYX সৰল ৰেখাৰ পৰা সৰলৰেখাডালত যেহেতু 180 ডিগ্ৰী কোণ থাকে গতিকে আমি এফালৰ পৰা লিখি যাম এংগুল QYP প্লাছ এংগুল ZYQ প্লাছ এংগুল ZYX ইকুৱেল 180 ডিগ্ৰী এডাল সৰলৰেখাত তিনিটা কোণৰ সমষ্টি কি থাকে 180 ডিগ্ৰী থাকে গতিকে আমি ইয়াত যেহেতু ZYQ আৰু QYP দুটা কোণ সমান পাইছো গতিকে আমি ZYQ ৰ জায়গাত আমি কি বহাই দিম QYP বহাই দিম এংগুল QYP আমি XYZ বা ZYX ৰ মানটো কিমান দিয়া আছে 64 ডিগ্ৰী দিয়া আছে গতিকে আমি বহাই দিছো ইকুৱেল 180 ডিগ্ৰী ইয়াত আমি QYP দুটা পালো গতিকে 2 এংগুল QYP ইকুৱেল 180 ডিগ্ৰী মাইনাস 64 ডিগ্ৰী আমি 64 ডিগ্ৰীটো যদি 180 ডিগ্ৰী পিছফালে লৈ যাওঁ তেতিয়া কি হ'ব মাইনাসত হ'ব 2 এংগুল QYP ইকুৱেল মাইনাস কৰ যদি 10 minus 4 ইকুৱেল 6 7 minus 6 ইকুৱেল 1 আৰু ইফালে 1 আহিব 116 ডিগ্ৰী এতেকে আমি এংগুল QYP ইকুৱেল 116 by 2 116 by 2 যদি কৰো আমি তেতিয়া কি পাম 58 ডিগ্ৰী পাম অৰ্থাৎ যে QY ৰেখাই সমদ্বিখণ্ডিত কৰিছিলে ZYP দুইটা কোণ আমি কিমান পালো 58 ডিগ্ৰীকে পালো এতেকে আমি লিখিম এংগুল XYQ ইকুৱেল 64 ডিগ্ৰী প্লাস 58 ডিগ্ৰী আমি XYQ আমি কি কৰিব পাৰো 64 ডিগ্ৰী আৰু 58 ডিগ্ৰী দুইটা কোণ যোগ কৰিব পাৰো 8 আছে 12 2 কৰিব 1 6 5 11 একে 12 122 ডিগ্ৰী পালো এতেকে আমি প্ৰত্যাৱৰ্তী QYP যদি উলিয়াও তেতিয়া কি কৰিব লাগিব আমি 360 ডিগ্ৰীৰ পৰা আমি কি কৰিব লাগিব যোনটো আমি QYP ৰ মান পাইছো QYP ৰ মানটো কিমান পাইছো 58 ডিগ্ৰী পাইছো হেতু আমি মাইনাস কৰি দিব লাগিব 58 ডিগ্ৰী যদি মাইনাস কৰো 10 minus 8 ইকুৱেল 2 ফালে 5 minus 5 ইকুৱেল 0 302 ডিগ্ৰী পাম এইটো আনসাৰ প্ৰত্যাৱৰ্তী QYP ইকুৱেল কি পাম আমি 302 ডিগ্ৰী যদি ভিডিওটো চাই কিছু হলো উপকৃত হলা তেতিয়া লাইক শেয়াৰ আৰু কমেন্ট কৰিবা যদি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছা তেনেহলে সাবস্ক্ৰাইব কৰিবা